যদি বিশেষ কিবা কৰিব আছে তেনেহলে ভিৰৰ পৰা আঁতৰি আহক। ভিৰত থাকিলে সাহস পাব সেইটো সঁচা, কিন্তু আপোনাৰ পৰিচয় কাঢ়ি ল'ব। জীৱনত সবাতোতকৈ সুখী সেইটো কাম কৰি পোৱা যায় যিটো কাম সকলোৱে কয় আপুনি কৰিব নোৱাৰিব বুলি। সেইসকলক আওকাণ কৰক যিসকলে আপোনাৰ পিছত চিঞৰি আছে, কাৰণ তাৰ সিদ্ধা উত্তৰ হৈছে আপুনি তেওঁলোকতকৈ এখোজ আগত আছে। যদি আপুনি ভাল দিনৰ সন্ধানত আছে তেনেহলে বেয়া দিনৰ মাজেৰে পাৰ হৈ যাব লাগিব। বেছি সময় নল'ব আপুনি কি কৰিব সেইটো নিৰ্ণয় ল'বলৈ, নহলে এদিন সময়ে নিৰ্ণয় ল'ব আপোনাক কি কৰিব। যদি বেলেগৰ দুখ দেখি আপোনাৰো দুখ লাগে তেনেহলে ভাবি লওক ভগৱানে আপোনাক মানুহ হিচাপে জন্ম দি একো ভুল কৰা নাই। মানুহে কয় পইচা হলেহে মই কিবা এটা কৰি দেখাব পাৰিম, আৰু পইচাই কয় প্ৰথমে কিবা কৰি দেখা তাৰ পিছতহে মই আহিম। যদি বিশ্বাস ভগৱানৰ ওপৰত আছে তেনেহলে ভগৱানে যি লিখিছে সেইটো পাব। যদি বিশ্বাস নিজৰ ওপৰত আছে তেনেহলে ভগৱানে সেইটো লিখিব আপুনি যিটো বিচাৰে। যদি আপুনি ভাবিছে যে মই কৰিব পাৰিম তেনেহলে আপুনি কৰিব পাৰিব। যদি আপুনি ভাবিছে আপুনি কৰিব নোৱাৰিব তেনেহলে আপুনি কৰিব নোৱাৰে, আৰু দুয়োটা ফালৰ পৰাই আপুনি শুদ্ধ। এনেকুৱা কিবা কাম কৰক যাতে নাম হৈ যায়, নহলে এনেকুৱাকৈ নাম কৰক যাতে নাম শুনিলেই কাম হৈ যায়। সংগ্ৰামে মানুহক অধিক শক্তিশালী কৰে, লাগিলে তেওঁ যিমানেই দুৰ্বল নহওক কিয়। যদি আপুনি পৰাজয় হ'ম বুলি ভয় কৰিছে তেনেহলে জয় হোৱাৰ আশা কেতিয়াও নকৰিব। যদি জীৱনটোক বুজিব বিচাৰিছে তেনেহলে পিছলৈ ঘূৰি চাওক। যদি জীৱনটো জীয়াই থাকিব বিচাৰিছে তেনেহলে আগলৈ চাওক। মই যদি কাৰোবাক প্ৰেৰণা দিছো তেনেহলে আপুনিও কাৰোবাক প্ৰেৰণা দিয়ক। কিজানি আপোনাৰ প্ৰেৰণাত কোনোবাই জীয়াই থকাৰ লগতে সপোন পূৰণ কৰাৰ সাহস গোটাব পাৰে। গতিকে ভিডিঅ'টোৱে যদি আপোনাক অলপ হ'লেও প্ৰেৰণা দিব পাৰিছে তেনেহলে শ্বেয়াৰ কৰি আনকো অলপ প্ৰেৰণা দিয়ক। শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোকো অলপ উৎসাহিত কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।